কোবাল বতাহৰ দৰে দিনবোৰ গুচি গ'ল। চূড়ান্ত পৰীক্ষাও শেষ হৈ থাকিল। ঠিকনা লেখা, চিঠি লেখা, ফোন কৰাৰ প্ৰতিশ্ৰুতিৰে সেমেকা চকুৰে আকৌ ক'ৰবাত লগ পোৱাৰ বাসনাৰে সকলো এৰা এৰি হ'ল। অধ্যাপকসকলৰ ঘৰলৈ গৈ কৃতজ্ঞতা প্ৰকাশ কৰিলে বহুত ছাত্ৰ ছাত্ৰীয়ে। খংৰাগবোৰ পুৰণি কেলেণ্ডাৰৰ ছবিৰ দৰে অদৃশ্য হৈ গ'ল সেই ক্ষণবোৰত। হোষ্টেলৰ অন্তিম নিশা ছাদত এখন গান কথাৰ আখৰৰ আয়োজন কৰিলে জুনিয়ৰ ছোৱালীবোৰে। সময় যেন ব্যৰ্থ হৈ গ'ল। কণ্ঠৰ পৰা সুৰ নামি নাহে। হৃদয় অশান্ত সমুদ্ৰ, কিন্তু শব্দ নিগৰি নাহে। বহু ছোৱালী ইতিমধ্যে পৰীক্ষা শেষ হোৱাৰ পিছদিনাই গুচি গৈছে। ভাস্বতীৰ কিবা এটা কোৱাৰ পাল পৰিল। ভাস্বতীয়ে বিশ্ববিদ্যালয়ত পদাৰ্পণ কৰাৰ প্ৰথম দিনটো হোষ্টেলৰ প্ৰথম দিনটোৰ কথা মনত পেলাবলৈ যত্ন কৰিলে। এই ২.৫ বছৰত সঞ্চিত মুহূৰ্তবোৰ, বিভিন্ন মুখ আৰু কথাবোৰ ইতিহাস হৈ থাকিব ভাস্বতীৰ জীৱনত। সময়ৰ এজাক যৌৱনৰ অলিখিত ইতিহাস। কাল অতিক্ৰমী সদায় স্মৰণীয় হৈ থাকিব তাইৰ অন্তৰত। ভাস্বতীৰ কণ্ঠৰুদ্ধ হৈ গৈছে। তথাপিও তাই ক'লে, তোমালোকলৈ মৰম শুভেচ্ছা জনাইছোঁ। মই এখন কিতাপত পঢ়িছিলোঁ, হিষ্ট্ৰী ডাজন্ট হেভ এ ফোন নম্বৰ, nor does it have a reception day. It is a process of which you either catch the suitable moment and act as an honest person should, or you pass through time safe, and however much you try, you won't get anywhere. সেয়েহে সময়ৰ সুগন্ধ অভিজ্ঞতা আৰু জীৱনৰ শিক্ষাৰ দাপোনখনলৈ তোমালোকৰ পৰা বিদায় মাগিছোঁ। গুড বাই।